নমস্কাৰ পুনৰবাৰ মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এয়া আজি বানপানীৰ মাজত যাব ওলাইছোঁ গুৱাহাটীলৈ। দ্বিতীয়টো বানপানী কিন্তু আমাৰ চোতালত হোৱা নাই আৰু ঢৌটো কম। বাৰু মোৰ নিচিনা কোনোবা এলেহুৱা আছানে? গুৱাহাটীলৈ গ'লোঁ কেতিয়াবাই কেইদিনমান থাকি ঘৰতো আহিলোঁ, কিন্তু ভইচ দিয়াৰ এলাহত ভিডিঅ'টো আজিহে আপলোড দিছোঁ। তাৰপিছতে আহি এয়া পালোহি জাগিৰোডতে পুৰি আৰু গাখীৰ চাহ খাই ল'লোঁ। তাৰপিছতে এয়া চিধা একদম মাহীহঁতৰ ঘৰত। গুডি নাই, গুডি গ'ল স্কুল, ৰুমত আছিল মহা আৰু মাহী। আনফালে এয়া চাওক পুতেক স্কুল যাব পৰা হ'ল, মাহীৰ বাছপানা যোৱাই নাই এতিয়ালৈকে। তাৰপিছতে গুডি অহাৰ পিছত খাই বৈ অলপমান ৰেষ্ট ল'লোঁ আৰু ইয়ালৈ চাওক কান্দি কুটি বিলাই নাই, তাৰ টিউচন যাব মন নাই আজি। কাৰণটো হ'ল আমি আছোঁ বাবে। সন্ধিয়া কিবা এটা চটপটা খাবলৈ মন গৈ আছিল। তাৰপিছতে মহাই এয়া আমাক টেষ্টি পিয়াজি চব বনাই খোৱালে। আনফালে কাইলৈ আছে গুডিৰ ইংলিছ এক্সাম, তাৰ পঢ়াত একদম ধ্যান নাই, এয়া মাহীয়ে পঢ়াই আছে। তাৰপিছতে এয়া আজি নিৰামিষ থালি, যিহেতু বৃহস্পতিবাৰ।